গুড মৰ্ণিং, পুনৰ আহিলোঁ নতুন এটা ভিডিঅ' লৈ। আজি ওলাইছোঁ এখন বিয়ালৈ, য'ত আমাৰ মেকআপ আছে। গৈ আছোঁ এতিয়া দুলীয়াজান, ইন্দুৰপুৰী। ডাঙৰ বা মই ভিনদেউ গৈ আছোঁ। এতিয়া গৈ পালোহি বিয়া ঘৰ। একচুৱেলি ৰাতিপুৱা জোৰোণৰ মেকআপ আছে। আমি ৰাতিপুৱা 6 বজাতে ঘৰৰ পৰা ওলালোঁ। এয়া হৈছে আমাৰ কইনা, এইটো প্ৰথমটো লুক। এয়া হৈছে তনিবা। জোৰোণৰ মানুহ আহিল, এয়া জোৰোণ দি আছে। আমি অলপ সময় ৰৈ দিলোঁ, যিহেতু জোৰোণ আৰু ৰিচেপশ্যন একেদিনাই আছে, সেইকাৰণে এয়া জোৰোণ দি আছে। জোৰোণ দি শেষ হ'ল আৰু এইটো হৈছে আমাৰ ছেকেণ্ডটো লুক কইনা। কেনেকুৱা লাগিছে ক'ব দেই। আৰু কেইটামান পাৰ্টিৰ মেকআপ আছিল, খুবতে কৰি আহিলোঁ আৰু বহুতো খোপা আছিল, ভিডিঅ' কৰিবলৈ সময় নহ'লে। এনেদৰে এটা দিন ব্যস্ততাৰ মাজেৰে পাৰ হ'ল। ধন্যবাদ।